বন্ধুসকল, আপোনালোকে কেতিয়াবা ভাবিছেনে ডুবাই তাত ইমান পইচা কেনেকৈ আহিল, ইমান ধনী কেনেকৈ হ'ল? যদি আপোনালোকে ভাবিছে যে ডুবাই তেলৰ দ্বাৰাই ইমান ধনী হৈছে, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাওক। বন্ধু, 30 বছৰ আগলৈকে ডুবাইত কেৱল বালি আছিল। তাত কোনো ধৰণৰ খেতি বাতি কৰিব পৰা সুবিধা নাছিল আৰু ডুবাইৰ লগত নিজৰ খোৱাপানীৰ ব্যৱস্থাও নাছিল। তথাপিও আজিৰ দিনত বিশ্বৰ সকলোতকৈ ডেভেলপমেণ্ট কাউণ্ট্ৰিৰ ভিতৰত ডুবাইক ধৰে। ডুবাইৰ পুলিচবিলাকে পৃথিৱীৰ সকলোতকৈ দামী গাড়ী ব্যৱহাৰ কৰে, যেনে অডি, ফাৰাৰী, BMW, লেম্বৰগিনি, জেগুৱাৰ আদি। ডুবাই পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল বুৰ্জ আল আৰব আৰু পৃথিৱীৰ একমাত্ৰ ওখ অট্টালিকা বুৰ্জ খালিফা বনাইছে। বন্ধুসকল, ডুবাই তাত ইমান পইচা কেনেকৈ আহিল? 1966 চনত প্ৰথমবাৰ তেলৰ সন্ধান পাইছিল আৰু 3 বছৰ পিছত ডুবাইয়ে তেলৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। 1971 চনত ডুবাই UAEৰ অংশ হৈ পৰে। 1972, 1973, 1982 চনত ডুবাই 3টা নতুন তেল ক্ষেত্ৰ আৱিষ্কাৰ কৰে। 1999 চনত এমিৰেটছ নেশ্যনেল কোম্পানীয়ে নিজৰ তেল ৰিফাইনেৰী আৱিষ্কাৰ কৰে ডুবাইত। ডুবাই তেলেৰে ধনী হোৱা নাই, কেৱল ডুবাই ৰয়েল হাইনেছ মহম্মদ বিন ৰাছিদ আল মাকতুমৰ চিন্তাধাৰাই ডুবাইক ধনী বনাইছিল। তেওঁ জানিছিল যে ডুবাই একমাত্ৰ তেল এক্সপৰ্টাৰ নাছিল আৰু অকল তেলেৰে আৰ্থিক উন্নতি কৰাব পৰা নাযাব ডুবাইৰ। তেল কেৱল ডুবাইক বিজনেছ কৰিবৰ বাবে এটা সুযোগহে দিছিল। আজিৰ দিনত তেলে মাত্ৰ 5%হে ডুবাইৰ GDPত সহায় কৰে। ভাবিব লগা কথা, 95% GDP ক'ৰ পৰা আহে? ফাইনেন্স আৰু টুৰিজমৰ পৰা আহে। ডুবাই নিৰ্মাণত সকলোতকৈ কঠিন সমস্যাটো আছিল ডুবাইৰ ঢিলা মাটি, আৰু ঢিলা মাটিত ওখ ওখ অট্টালিকা বনাব পৰা সহজ কথা নাছিল। কিন্তু শ্বেখ মহম্মদ ৰাছিদ আল মাকতুবে অসম্ভৱটো সম্ভৱ কৰিব জানিছিল। তেওঁ পৃথিৱীৰ সকলোতকৈ ইণ্টেলিজেণ্ট আৰু সকলোতকৈ দামী আৰ্কিটেক্ট মাতিছিল আৰু কথা পাতিছিল। তেওঁলোকৰ সহায়ত ঢিলা মাটিত ওখ অট্টালিকা বনোৱা কাম সম্ভৱ হৈ উঠিছিল। কিন্তু অট্টালিকাবোৰৰ বাবে বহুত পৰিমাণৰ পানীৰ প্ৰয়োজন হৈছিল। কিন্তু ডুবাই এখন বালিৰে আবৃত চহৰ আছিল। তেতিয়া তেওঁ কিছুমান মানুহে কৈছিল যে বালি 4-5 কিলোমিটাৰ তলত পানী পোৱা যাব পাৰে। তেওঁ তেতিয়া এই কথাটো শুনি লগে লগে এটা কমিটি গঠন কৰি মাটিৰ তলৰ পৰা পানী উলিয়াব নিৰ্দেশ দিলে। মহম্মদ ৰাছিদে নিজৰ কল্পনাৰ অনুসৰি সপোনৰ ডুবাই বনাবলৈ আৰম্ভ কৰে আৰু তেওঁ তলৰ দেশৰ পৰা গৈ টুৰিষ্ট দেশ বনাই দিলে। আৰু মহম্মদ ৰাছিদে ক'লে যে ডুবাইত বিশ্বৰ সকলোতকৈ ডাঙৰ বস্তু আৰু বেষ্ট বস্তু তৈয়াৰ কৰিব। তেওঁ ঢিলা মাটিত বিশ্বৰ সকলোতকৈ ওখ অট্টালিকা বুৰ্জ খালিফা বনাই দিলে। পৃথিৱীৰ একমাত্ৰ 7 ষ্টাৰ হোটেল বুৰ্জ আল আৰব বনাই দিলে। সকলোতকৈ ওখ হোটেল JW মেৰিয়েট বনাইছিল আৰু মেন মেড আইলেণ্ড, বিশ্বৰ সকলোতকৈ ডাঙৰ বাগিচা আৰু লগতে বিশ্বৰ ডাঙৰ সোণৰ মাৰ্কেট বনাইছিল। লগতে তেল, আণ্ডাৰৱাটাৰ ব্ৰিজ, আণ্ডাৰৱাটাৰ টেনিছ কোৰ্ট বনাইছিল। ডুবাই সকলোতকৈ মূল্যৱান বস্তু বনাইছে বা বনাই আছে। এতিয়া আপোনালোকে ভাবি চাওক, ডুবাই পৃথিৱীৰ ভিতৰত সকলোতকৈ সোনকালে ডেভেলপ হোৱা কাউণ্ট্ৰি। ডুবাই উন্নতি হোৱা আৰু এটা কাৰণ হ'ল তাৰে কঠোৰ নীতি নিয়ম। ডুবাইত আপুনি ৰাস্তাই ঘাটে খাদ্য খাব নোৱাৰে। ডুবাইত আপোনালোকে লেতেৰা গাড়ী ৰাখিব নোৱাৰে বা কেনেবাকৈ ৰাস্তাত লেতেৰা গাড়ীখন লৈ গ'লে যদি ধৰাত পৰে আপোনালোকে পইচা ভৰিব লাগিব। সেইকাৰণে দেশৰ ভিতৰত সকলোতকৈ উন্নতি কৰা দেশখন হ'ল ডুবাই। সঁচাকৈয়ে পৃথিৱীত ডুবাই এখন জন্নত আৰু বেলেগ দেশবিলাকে ডুবাইৰ পৰা নিশ্চয় শিকিব লাগে যে ডেভেলপ কেনেকৈ কৰে। তো বন্ধুসকল, ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক।